নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল স্বাগতম নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি এষ্ট্ৰ বাস্তু ধৰা ৰাশিফল সম্বন্ধীয় ভিডিঅ' আলোচনা কৰোঁ। বলক তেন্তে আজি ভিডিঅ' জানি লওঁ আজি বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি কি উপায়ৰ দ্বাৰা নিজৰ সুফল আনিব পাৰিব। বলক ইয়াৰ বিষয়ে আমি জানি লওঁ। বন্ধু-বান্ধৱীসকল আজি সন্ধিয়া আপুনি স্নান আদি কৰি ল'ব, তাৰপিছত শুদ্ধ বস্ত্ৰ পৰিধান কৰিব আৰু তাৰপিছত এটা লং আপুনি মা লক্ষ্মীৰ সন্মুখত এখন ৰঙা কাপোৰত থ'ব। তাৰপিছত পূজা অৰ্চনা কৰি ধূপ চাকি জ্বলাই সেই লংটো আপুনি সেই কাপোৰখনেৰে গাঁঠি দিব। এনেকৈ গাঁঠি দিলে লক্ষ্মী স্থিৰ হয়, অৰ্থাৎ আপোনাৰ ঘৰত সেই লক্ষ্মী থাকি যায় আৰু সেইটো আপুনি নিজৰ তিজৰি বা যিকোনো দৰকাৰী ভাল ঠাইত থ'ব পাৰে। ইয়াৰ উপৰিও বন্ধু-বান্ধৱীসকল যদি আপোনালোকে সন্ধিয়া তুলসীৰ গুৰিত চাকি দিয়ে তেনেহ'লে সেই তুলসীৰ গুৰিত যেতিয়া চাকি দিব তেতিয়া এটা সৰু কইন ল'ব আৰু সেই কইনটো এটা লঙৰ সৈতে তুলসীৰ গুৰিত অলপমান মাটি খান্দি লৈ তাত পুতি দিব। এনে কৰিলেও যথেষ্ট শুভফল লাভ হয়। ইয়াৰ উপৰিও বন্ধু-বান্ধৱীসকল আপোনালোকে যদি যিসকল প্ৰেমিকা আছে তেওঁলোকে নিজৰ প্ৰেম বিবাহ সফল কৰা নাই বা জীৱনত উন্নতি লাভ কৰা বা প্ৰেম জীৱন সফল কৰাৰ কাৰণে এটা উপায় কৰিব পাৰে। ইয়াৰ কাৰণে দুটা কইনছ ল'ব বা এজনে ল'লেও হ'ব, কিন্তু দুটা কইনছ ল'ব লাগিব। তাৰপিছত এটা কইনছত নিজৰ নাম আৰু আনটো কইনছত প্ৰেমিক বা প্ৰেমিকাৰ যিকোনো এজনৰ নাম এইদৰে লিখি ল'ব আৰু লিখি লৈ এডাল ক'লা সূতা ল'ব আৰু ক'লা সূতাডালেৰে সেই কইনছ দুটা ভালদৰে গাঁঠি দিব আৰু 7টা গাঁঠি মাৰিব আৰু তাৰপিছত ৰাতি সেইটো চন্দ্ৰমাৰ তলত থৈ দিব, অৰ্থাৎ চন্দ্ৰৰ পোহৰত থৈ দিব আৰু পিছদিনা সেই টকাটো লৈ আহিব বাহিৰৰ পৰা আৰু ক'ৰবাত মাটিত পুতি দিব। এনে কৰিলে আপোনালোকৰ প্ৰেম জীৱন সফল হ'ব। আশা কৰোঁ বন্ধু-বান্ধৱীসকল আপোনালোকৰ জীৱনটো শুভ হওক, তাকে কামনা কৰিলোঁ ভগৱানৰ ওচৰত। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় দৰে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।